हावराघाटनि श्रीमन्त शंकरदेव फरायसालियाव खुदिया सान फालिनाय जालाङो। हादरसानि गुबुन गुबुन जायगाजों लोगोसे कार्बि आंलं जिल्लानि हावराघाट नोगोरनि श्रीमन्त शंकरदेव फरायसालियाव सानसेनि हाबाफारिजों खुदिया सान फालिनाय जालाङो। हाबाफारि बायदियै फुंबिलि समाव पन्डित जवाहरलाल नेहुरुनि सावगारियाव मान बावनाय जालाङो। बेजों लोगोसे फरायसा फरायसुलिफोरनि सावगारि आखिनाय, थाबै बुंस्लिबनाय आरो रनसाय लिरनाय बादायलायनाय जालाङो। हाबाफारिनि जोबथा समाव सावगारि आखिनाय, थाबै बुंस्लिबनाय बायदि आयदानि बादायलायनायनि बान्था राननाय हाबाफारि जालाङो। Pandit Jawaharlal Nehru loved children very much and he was fondly called Nehru Chacha because of his love for children. Many games were এই বক্তৃতা পৰিচালনা কৰিছিল মোৰ সৰকাৰ খৈতি মহোদয় আৰু সকলো মহোদয় আৰু মোৰ অতি মৰমৰ দ্বাৰা পাৰিত ভণ্টি ভাইটিসকল, আজি আমি শিক্ষা দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে দুআষাৰ মন্তব্য আগবঢ়াবলৈ ওলাইছোঁ। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ পিছতে নাম ল'ব পাৰোঁ জৱাহৰলাল নেহৰু। তেখেতৰ জন্ম 1899 চনৰ 14 নৱেম্বৰ এলাহাবাদ চহৰত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পণ্ডিত মতিলাল নেহৰু আৰু মাতৃৰ চৰিত্ৰ। তেখেতে শিশুসকলক বৰ মৰম কৰিছিল, সেইবাবে তেওঁৰ জন্মদিনত আমি শিশু দিৱস উদযাপন পৃথিৱী বিখ্যাত বিদ্যালয়ৰ নাম তাত তাৰ পৰা তেওঁ পোনপটীয়া ভাৰতৰ বেৰিষ্টাৰী কৰিছিল, কিন্তু তাত তেওঁৰ মন নহল। পিছত কংগ্ৰেছ ভাৰত মহাসভাত ভাগ ললে আৰু মহাত্মা গান্ধীক স্বাধীনতা আন্দোলন যুগ লোৱাৰ বাবে জৱাহৰলাল নেহৰু কেইবাবাৰো কাৰাগাৰত বন্দী কৰা হৈছিল। 1945 চনত 15 আগষ্ট 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন। এই স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। মৃত্যুৰ সময়লৈকে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁ বহুকেইখন মূল্যৱান কিতাপ ৰচনা কৰিছিল। এনেদৰে 1927 তেখেতৰ ইলীলা আজি প্ৰতিযোগিতাত আমি আমাৰ চমুকৈ বসবাস কৰিছোঁ। express my little word for children day. My name is Sriru Rasimu. I read in class 4. We now day today is November 14, marks the birth anniversary of India's first Prime Minister Jawaharlal Nehru, who was extremely fond of children. He was
আজি শিশু দিৱস উপলক্ষে উপস্থিত থকা মোৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে উপস্থিত মোৰ মৰমৰ ভাইটি ভণ্টিসকল, আজি শিশু দিৱস উপলক্ষে মই পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। আজি 14 নৱেম্বৰ শিশু দিৱস, অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। এই পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপাৰাণী। তেওঁ সৰুৰে পৰাই এজন প্ৰতিভাপন্ন বুদ্ধিসম্পন্ন লোক আছিল। তেওঁ শিশুসকলৰ প্ৰতি মৰম চেনেহ শিশুসকলক বৰ ভাল পাইছিল। তেওঁ শিশুসকলে তেওঁক মৰমতে নেহেৰু চাচা বুলিও কৈছিল। তেওঁ ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ যেনেকৈ মহাত্মা গান্ধীয়ে অপ্ৰাণ চেষ্টা চলাইছিল, ঠিক তেনেদৰে জৱাহৰলাল নেহৰুৱেও মহাত্মা গান্ধীৰ লগত একলগ হৈ ভাৰত স্বাধীনৰ বাবে বহুতো অগ্ৰণী ভূমিকা লৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেইবাবাৰো সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ শিশুসকলক বাগিচাৰ ফুলৰ লগত তুলনা কৰিছিল। তেওঁ কৈছিল যে আজিৰ শিশুৱে আমাৰ ভৱিষ্যতৰ একোগৰাকী সুনাগৰিক বুলি তেওঁ নিজৰ মনতে ভাবিছিল।